নমস্কাৰ, মই আজি আকৌ এটা ৰেচিপি লৈ আহিছোঁ, শুকান মাছৰ ৰেচিপি। আপোনালোকেও এনেকৈ বনাই খাবচোন, নিশ্চয় ভাল পাব। আৰু ভিডিঅ'টি শেষলৈকে চাব। মই লৈছোঁ শুকান মাছ আৰু আদা, নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজ অলপ লৈছোঁ। আৰু সোৱাদৰ কাৰণে ফ্ৰাই কৰা মাছ এটুকুৰা লৈছোঁ। লৈ মই এতিয়া পেষ্ট কৰিছোঁ। কেৰাহীটোত মিঠাতেল অলপ দি গৰম হ'বলৈ দিছোঁ। তেজপাত 3টামান দিছোঁ আৰু শুকান জলকীয়া 2টামান দিছোঁ আৰু পিঁয়াজ দিছোঁ। এতিয়া মই কাটি থোৱা বিলাহী অলপ দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। হালধি দি দিছোঁ। এইখিনি অলপ সময় ভাজি ল'ম। এতিয়া পিচি থোৱা শুকান মাছখিনি দি দিছোঁ। এতিয়া পৰিমাণ অনুসৰি পানী দিছোঁ। এতিয়া জিৰা অলপ দিছোঁ আৰু গৰম মছলা অলপ দিছোঁ আৰু ৰঙা জলকীয়া গুড়া অলপ দিছোঁ। শেষত মই ধনিয়া দিছোঁ। আৰু ভিডিঅ'টি চাই যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব নাপাহৰিব। আগলৈ এনে ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি দিব।